কি বুলি ক'ম, কি ক'ম, ভাষা হেৰাই গৈছে আজি। এনেকুৱা এটা বাতৰি শুনিম বুলি ভবা নাছিলোঁ কোনোদিন। ভাবিছিলোঁ জুবিন দা আমাৰ মাজতে থাকিব সদায়, তেওঁ গান শুনিম, তেওঁ কৰা চিনেমাবোৰ চাম। কিন্তু ভগৱান ইমান নিষ্ঠুৰ, সকলোৰে হৃদয়ৰ পৰা লৈ গ'ল জুবিন দাক। মোবাইলটো চাই থাকোঁতে বাতৰি এটা পালোঁ পটককৈ, একদম সৰগখন ভাগি পৰাৰ নিচিনা লাগিলে। মূৰতে যেন মোৰ সৰগখন ভাগি পৰিছে তেনেকুৱা নিচিনা লাগিলে। ইমান ভাল পাইছিলোঁ জুবিন দাক, সঁচাকৈ বহুত ভাল পাইছিলোঁ। নিজৰ মানুহবিলাকৰ কেতিয়াবা দুখ হ'লেও চকু পানী নোলায়, কিন্তু আজি জুবিন দাক অজস্ৰ ভাল পোৱাৰ কাৰণে চাগে নিজে নিজে চকু পানী বৈ আহিছে জুবিন দাৰ কথাবোৰ শুনি। প্ৰায় তৃতীয় চতুৰ্থ শ্ৰেণীত থকাৰ পৰাই চাগে জুবিন দাৰ গান শুনিছোঁ নেকি। ৰুমাল ৰুমাল সেই গানটো ধুমুহাৰ সতে মই কিমান গান তেওঁ ৰচি থৈ গ'ল, গাই থৈ গ'ল। সেই গানসমূহ শুনি কেতিয়াবা মনত শান্তি লৈছিলোঁ, কেতিয়াবা দুখ লাগিলে তেওঁ গান শুনো, কেতিয়াবা ক'ৰবাত গ'লে মোবাইলটোত লগাই তেওঁ গান শুনো, কেতিয়াবা ৰাতি টোপনি নধৰিলেও তেওঁ গোৱা হৰি নামবোৰ শুনি, হেডফোন লগাই শুনি টোপনি গৈছিলোঁ। ৰাতিটো মোবাইলটো বাজি থাকে, তেওঁ গান বাজি থাকে। কিন্তু সময় আৰু ভগৱানে নিষ্ঠুৰ বুলি ক'লেও বেয়া নহ'ব। তেওঁ ইমান দিন বাহিৰত আগতো প্ৰগ্ৰেম কৰিছে, কিন্তু এনেকুৱাখিনি হোৱা নাছিল। হঠাৎ কি হৈ গ'ল, ইমান এটা বেয়া খবৰ অসমবাসীৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহে তেওঁক ভাল পাইছিলে। কিন্তু কি কৰিব, নিয়তিৰ বেলা যেনেকৈ কপালত লিখিছে আচলতে তেনেকৈ হ'ব। কাৰোবাক দুখিলেতো নহ'ব। তেওঁ ভাগ্যত তেনেকৈ আছিল চাগৈ, কিন্তু হ'লেও মানি ল'ব পৰা নাই। তেওঁ সতীৰ্থসকলে বা গোটেই অসমৰ মানুহেই এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰে। কাৰণ কালিলৈকে ফোনত যিসকলে তেওঁৰ লগত কথা পাতি আছে, সেইসকলেতো কোনো পধ্যে মানি ল'ব নোৱাৰে। আমিতো তেওঁৰ গানহে শুনো, তেওঁক দেখিছোঁ, ভাল পাওঁ, তেওঁৰ প্ৰগ্ৰেম শুনিছোঁ। কিন্তু তেওঁৰ যিখিনি অনবৰতে তেওঁৰ লগত থাকে, গৰিমা গায়কবোৰ সতি ধৰি লৈ তেওঁৰ পিতৃ ভগ্নী, সেইখিনি আজি কিমান এটা দুখ পাইছে, এইখিনি অনুভৱ কৰিব নোৱাৰি। সঁচাকৈ বহুত বেয়া লাগিল। শেষত কিনো ক'ম, তেওঁৰ লগত থকাখিনিয়ে তেওঁক অসুস্থতাৰ কথা গম পায়েই, গতিকে তেওঁক অলপ চকু দিব লাগিছিল। তেওঁৰ লগত যিখিনি মানুহ গৈছিল, তেওঁ মেনেজাৰজনকে ধৰি লৈ তেওঁ ফুৰিবলৈ লৈ গৈছিল যিখিনি মানুহ, সেই মানুহখিনিয়ে তেওঁক অলপ চকু দিব লাগিছিল। তেওঁৰ অসুস্থতাৰ বিষয়ে তেওঁলোকে জানে, পানীয়ে দুনিয়ে তেওঁক নামিবলৈ দিব নালাগিছিল, ভালকৈ ৰাখিব লাগিছিল। কাৰণ যিহেতু গৰিমা বৌ যোৱা নাছিল তেওঁৰ লগত, গতিকে যিখিনি গৈছিল মেনেজাৰজনকে ধৰি লৈ তেওঁলোকে ভালকৈ তেওঁক চোৱা চিতা কৰিব লাগিছিল, মানা কৰিব লাগিছিল পানীত নানামিবলৈ। গতিকে যি হৈ গ'ল হয়তো গ'ল। এতিয়াতো তেওঁ ঘূৰি নহা বাটেৰে গুচি গ'ল, আৰু কাৰোবাক দোষীতো একো লাভ নাই। গতিকে শেষত কিনো ক'ম, তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, তেওঁ য'তে আছে শান্তিৰে থাকক। আকৌ এবাৰ জুবিন গাৰ্গ হৈ আমাৰ মাজলৈ যেন তেওঁ পুনৰ ঘূৰি আহিব, তাকে কামনা কৰিছোঁ। সদায় তেওঁ আত্মাই চিৰশান্তি লাভ কৰক।